নমস্কাৰ সকলোকে শুভ সন্ধিয়া জনাই মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছো। কবিতাটিৰ শিৰোনাম মই শব্দৰ প্ৰেমত পৰিছো। এক শান্ত মনৰ ভাজত মেৰিয়াই ৰাখিছো, মৃদু হাঁহিটিৰে মই চাইছো অতি মৰমৰ নীলা আকাশখনলৈ। তাত যে আছে মোৰ অযুত আশাৰ কিৰণ। তুমি জানানে, তোমাৰ মুখৰ মিঠা হাঁহিটিও মোৰ মনত যত্নৰে গঢ়া শব্দৰ ভাণ্ডাৰৰ পৰা উলিয়াই আনিছে এটি এটিকৈ শব্দ। সেয়ে তুমি মোলৈ নাচাবা, নাচাবা অন্তৰৰ দলিচাক জুমি জুমি। মই ভয় খাইছো জানা, যদি হঠাতে এদিন হেৰাই পেলাব লওঁ এই মিঠা মিঠা শব্দৰ এনাজৰী আকৌ এটি দুটিকৈ। সেয়ে তুমি স্নেহ ভৰা চকুৰে আৰু নাচাবা মোলৈ। ধন্যবাদ। কবিতাটিৰ শিৰোনাম আছিল মই শব্দৰ প্ৰেমত পৰিছো। বন্ধুবৰ, কবি ৰূপক অধিকাৰীয়ে লিখা কবিতাটি মই নাচিমা খাতুনে আবৃত্তি কৰিলো। আশা কৰিছো আপোনালোকে কবিতাটি ভাল পালে। ধন্যবাদ।